শুনিছে নিশ্চয় গীতটি এজনীও নাপালোঁ ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ বঢ়িয়া এই যে মই যে সুধিছিলোঁ বঙাইগাঁৱত মানে লেডিজ পাৰ্টিৰ জোৰ বেছি নে জেণ্টছ পাৰ্টিৰ জোৰটো বেছি এতিয়াই প্ৰমাণ হৈ যাব গানটো গাব লাগিব আপোনালোকে মোৰ লগে লগে প্ৰথমতে কোনে গাব ল'ৰাই গাব নে ছোৱালীয়ে গাব হা ছোৱালীয়ে না প্ৰথমতে ল'ৰাখিনিয়ে গাওক সদায় লেডিজ ফাৰ্ষ্ট হৈ থাকে প্ৰথমতে ল'ৰাখিনি গাব লাগিব দেই মান সন্মানৰ কথা আছে এইফালে ল'ৰাখিনি গাব পাৰিব নাই বঢ়িয়া অকল ল'ৰাখিনি একেলগে উজ্জ্বলত দিয়ক বিদ্যুৎ কিবা এটা মাছলে গৈছিলোঁ ঘৰলৈ আহি মই এজনী ছোৱালী এটালৈ পলাই গ'ল কোনো ভাত খাই অহা নাই ইহঁতি কোনো ভাত খাই অহা নাই আকৌ বাৰু একো নাই অ হেনো দিনে ঠিক ঠাক আৰু ঠিকে আছে যেনে তেনে মহিলাসকলে গাব এবাৰ অঁ হে হে কোনে গাব এতিয়া অঁ একেলগে চাওঁ কাৰ জোৰটো বেছি গম পাব লাগিব নহয় ইয়াত অ মাছলে গৈছিলোঁ ঘৰলৈ আহি মই এজনী ছোৱালী এটালৈ পলাই গ'ল হেনো দিনে ধৰি আনৰে চকুতে বেয়ানৰা হ'লোঁ ছোৱালীখিনি জিকিছে বাৰু মানে ল'ৰাখিনি বহুত টেনশ্যন থাকে নহয় বেচেৰাকেইটা সেইকাৰণে আহিছে বেলেগ কথা একো নাই কিন্তু যিয়ে নহওক বঙাইগাঁৱৰ যিমানবোৰ ছোৱালীয়ে গীত গালে চবেই মদ খাবলৈ শিকিলে ভাং খাবলৈ শিকিলে গতিকে বেলেগ কথা একো নাই আৰু দেই দায় দুখ নধৰিব আমাক আমাৰ দুখ নাই গাইছোঁ গীত সহযোগ কৰিব মাছলে গৈছিলোঁ এজনীও নাপালোঁ ঘৰলৈ আহি মই খেতিতে ধৰিলোঁ এজনী ছোৱালী বহুত ভাল পাইছিলোঁ এটালৈ পলাই গ'ল এচুমা নাপালোঁ হেনো দিনে ধৰি মদ খাব শিকিলোঁ ভাং খাব শিকিলোঁ অ আনৰে so
বঢ়িয়া কেনেকুৱা এনাৰ্জি ধুনীয়া 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 আৰু কি শুনিব